Hello guys, মই Sulen coach. মানুহৰ জীৱনত কিয় লক্ষ্য থকাটো প্ৰয়োজন ইয়াৰ বিষয়ে কম। দুখন জাহাজৰ কথা কল্পনা কৰক। প্ৰথমখন জাহাজত কেপ্টেইন আছে, লগতে লক্ষ্যস্থান আছে, কলৈ যাব লাগে। তো আমি নিশ্চিত যে এই জাহাজটোৱে নিজৰ লক্ষ্যস্থানলৈ যাত্ৰা কৰিলে 10 বাৰ গ'লে 10 বাৰেই গৈ পাব, 100 বাৰ গ'লে 100 বাৰেই গৈ পাব, কাৰণ ই জানে কলৈ যাব লাগে। এতিয়া দ্বিতীয়খন জাহাজলৈ আহক। সেই জাহাজত কোনো কেপ্টেইন নাই, কোনো লক্ষ্যস্থান নাই, কলৈ যাব লাগে। সেই জাহাজৰ কেৱল ইঞ্জিনটো ষ্টাৰ্ট কৰি মেলি দিয়া হ'ল। তো এনেকুৱা অৱস্থাত আমি নিশ্চিত যে এই জাহাজটোৱে দূৰলৈ গৈ কোনোবা নহয় কোনোবা দুৰ্ঘটনাত পতিত হ'বই। সাগৰৰ মাজৰ ধুমুহাত সোমাই পৰিব, নহ'লে বা ই ক'ৰবাত বন্ধ হৈ যাব, নহ'লে বা ই ক'ৰবাত ডুব যাব। ঠিক এই দুখন জাহাজৰ দৰেই আমাৰ জীৱনটোও। যদিহে লক্ষ্য আছে আমি তেনেহ'লে প্ৰথমখন জাহাজত আছোঁ, যদিহে লক্ষ্য নাই তেনেহ'লে আমি দ্বিতীয়খন জাহাজত আছোঁ। জীৱনত লক্ষ্য থকাটো সিমানেই প্ৰয়োজন যিমান নেকি আমাক জীয়াই থাকিবলৈ শক্তিৰ প্ৰয়োজন। তো গাইজ, জীৱনত লক্ষ্য এটালৈ আগুৱাই যাওক, লক্ষ্যলৈ কাম কৰি যাওক। এদিনত সফল নহ'বও পাৰোঁ, কিন্তু এদিন যে সফল হ'ব এয়া নিশ্চিত। তো গাইজ, আজিলৈ ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগৰবিলাকৰ লগত।